আজি মিনি ব্লগটি দুপৰীয়া ভাত সাজৰ পৰাই আৰম্ভ কৰিছোঁ। এয়া আছিলে বন্ধাকবিৰ লগত মাছৰ মাথা আৰু কচ মাছৰ লগত আছিলে বিলাহী জোল আৰু এয়া আছিলে শিঙি মাছৰ লগত নৰসিংহ জোল, এয়া আচাৰ আৰু এয়া ভাত। খাবলৈ বিৰাটেই টেষ্টি আছিলে, কিয়নো মায়ে বনোৱা খানা আৰু ভালেই হ'ব। খাই মেলি মই টিউশ্যনলৈ আহিলোঁ আৰু মোৰ দৰে কোনে কোনে খিৰিকী কাণত বহি ভাল পায় কমেণ্ট কৰি জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ। তাৰ পৰা নামিলোঁ আৰু ষ্টেণ্ডৰ পৰা মোৰ টিউশ্যন য'ত লওঁ তালৈ অলপ দূৰ যাব লাগে, মানে প্ৰায় 1 কিলোমিটাৰ। মানে টমটমখনক সুধিলোঁ যাব নেকি, সি ক'লে বোলে 30 টকা লাগিব। কিয়নো দিম, মই ঘৰৰ পৰাই আহোঁ 30 টকাত আৰু খোজকাঢ়ি আহিলোঁ যিহেতু অলপ টাইম আছিলেই আৰু মই পাই গ'লোহি খোজকাঢ়িয়ে। আৰু এতিয়া মই টিউশ্যনটো কৰি লওঁ। টিউশ্যনটো কৰা মানে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া টিউশ্যন কৰি মেলিও ঘৰলৈ আহিছোঁ। আহোঁতেও আমি খোজকাঢ়ি আহিলোঁ, কিয়নো আমি পইচা বছৰ 1 নম্বৰ। আৰু মই চানা লৈছিলোঁ। আজিলৈ মিনি ব্লগটো ইমানেই, বাই বাই।